নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল কুশল বৰুৱা ব্লগ। আপোনালোক সকলোকে মোৰ কুশল বৰুৱা ব্লগ চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। হেল্ল' বন্ধুসকল, আপোনালোক সকলোৱে ভাল, আপোনালোক সকলো ভালে আছে বুলি আপোনালোক সকলোৱে ভাল কেনা কিয় চাকে কম আৰু মোৰ মানে কথাবিলাক কওঁ মানে আপোনালোক সকলোৱে মানে ভালেই আছে, আপোনালোক সদায় সকলো ভালেই থাকক তাকে মই কামনা কৰিছোঁ। মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি মানে বহুত দিনৰ মূৰত মই ভিডিঅ' মানে বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে সকলোৱে জানেই মই ভিডিঅ' বহুত দিন আপলোড কৰা নাই। ভিডিঅ' কিনো বনাম মানে ঘৰত আছোঁ আজি। আপোনালোকক মানে এনেই বিশেষ মানে একো কথা মানে ক'বলৈ অহা নাই, মানে বিশেষ এটা কথা লৈ আহিছোঁ। মানে আপোনালোকে সকলোৱে জানে এতিয়া কিমান মানে বস্তুৰ দাম কিমান মানে বৃদ্ধি হৈছে, আপোনালোকে দেখিছে। এতিয়া আপোনালোকে সকলোৱে মানে যি মানে কাম কৰে আপোনালোকে মানে মনোযোগ দি কৰক, যাতে যি কৰে। আজিকালি মানে মানুহে খেতি কৰিবলৈ এৰিলেই আপোনালোকে সকলোৱে জানেই। মানে সেই আমিও মানে মধ্যবিত্ত পৰিয়ালৰ ল'ৰাই, আমি মধ্যবিত্ত পৰিয়ালৰ আমি এটা সন্তান, মানে এটা সন্তান মানে আপোনালোকে মানে যি কামেই কৰক, মানে আপোনালোকক বহুত ক'ব, মোকো ক'ব পাৰে মানে বহুতে, তই বোলে এনেকুৱা আমুকৰ পুতেকে এনেকুৱাহে কৰিছে, তাৰ চাকৰি নাই, কিবা নাই, খেতি কৰে, সেইবিলাক নাই। মানে আপোনালোকে যি আপোনালোকে কৰিম বুলি ভাবে তাকে কৰক। আপোনালোকে সদায় মানে আগবাঢ়ি যাওক, সদায় এদিন নহয় এদিন আপোনালোকে এনেও সফল হ'বই। মানে আপোনালোকে যি কৰে আপোনালোকে কাম সদায় মনোযোগ দি কৰক, মানে যি কাম কৰে। মানে মই এতিয়া মানে ব্লগ বনাইছোঁ, মানে আপোনালোকে মোক মৰম দিব। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মানে মোক যিবিলাক ভিডিঅ' দিওঁ মানে আপোনালোকে যাতে মোক মনোযোগেৰে চাই, আপোনালোকৰ হাতযোৰ কৰিছোঁ মানে শেষলৈকে চাই মোৰ যাতে চেনেলটো আগবাঢ়ি যাবলৈ মোৰ আশীৰ্বাদ কৰে। মই ভিডিঅ' মানে ইমান বনোৱা মোৰ অভিজ্ঞতা নাই, মানে মই এনেকৈ ভিডিঅ' বনায়ো পোৱা নাই, আপোনালোকক মানে কথাবিলাক ক'বও জনা নাই। আপোনালোকে আগৰ ভিডিঅ'বিলাক চাইছেনে নাজানো, আপোনালোকে মানে আগৰ ভিডিঅ'বিলাক চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শেষত মানে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, ওচৰত থকা ঘণ্টিও দবাই দিব, যাতে মই যিবিলাক মানে ভিডিঅ' দিওঁ মানে প্ৰথমতে আপোনালোকে পাব। আপোনালোকক আৰুনো কিনো কওঁ, আপোনালোকে জানেই। আৰু আপোনালোক যাতে ভালে থাকে, সদায় মানে সুখ শান্তিয়ে থাকে তাকে মই কামনা কৰিছোঁ। আপোনালোক যাতে সদায় ভালে থাকে। এতিয়া বস্তুৰ দাম যি বাঢ়িছে, মানে এতিয়া খেতি কৰিবলৈও মানে এটা অসুবিধা আহি পৰিছে। এতিয়া বান্দৰ, আমাৰ ইয়াততো বান্দৰৰ পৰা একো কৰিবই নোৱাৰি। আপোনালোকে দেখা নাই বাৰু, মই দেখাম বাৰু বান্দৰ কিমান মানে উৎপাত ইয়াত, মানে ঘৰৰ ভিতৰতো সোমাই যায়গৈ। তেনেকৈ খেতি কৰিব লাগিব, মানে তেনেকেই নিজৰ মানে বস্তুবিলাক মানে উৎপাদন কৰিব লাগে, মানে যিবিলাক মানে ঘৰতে কৰিব পাৰি। মানে খেতি কৰিব, মানে আপোনালোকে খেতি কৰি মানে উপাৰ্জনো কৰিব পাৰিব। সেনেকৈ মানে যি কৰে মানে ভালকৈ মানে কৰিব লাগে। অকল আপোনালোকে আজিকালি জানেই মানে কিমান অসুবিধা পৰিছে মানে যি মানে পইচা পাতি কিমান অসুবিধা হয়। আমি মধ্যবিত্ত পৰিয়ালৰ ল'ৰা, আমি বুজি পাওঁ মানে কিমান মা দেউতাই কষ্ট কৰি আমাক মানে ডাঙৰ দীঘল কৰিছে, কিমান মানে কষ্ট কৰিছে মানে। কিন্তু দুখ লাগে, কিন্তু এতিয়া চাকৰি বাকৰি নাই, তেও মানে চেষ্টা কৰিছোঁ, মানে চাকৰি যাতে পাওঁ, মানে চেষ্টাও কৰি আছোঁ। মানে আপোনালোকৰ মৰম পাবলৈ মই ভিডিঅ' বনাই আছোঁ, আপোনালোকৰ মৰম পাম বুলি মই আশা কৰিছোঁ। যাতে মোক ছাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টি দবাই দিয়ে, যাতে মই আৰু যাতে নতুন ভিডিঅ' বনাবলৈ আগবাঢ়ি যাবলৈ মই প্ৰেৰণা পাওঁ। আপোনালোকে মানে যি কামেই কৰে আপোনালোকে মন দি কৰক। মানে খেতি কৰে, কিবা কৰে, বিজনেছ কৰে, যি কৰে। আজিকালি বহুতে গাহৰি ফাৰ্ম মানে মৎস্য উৎপাদন সেইবিলাক কৰিও মানে বহুত আগবাঢ়ি গৈছে। বহুত দেখিছোঁ, আৰু মহিলাসকলো আগবাঢ়ি গৈছে। আপোনালোকে বহুত মানে পৰিয়াল তেনেকৈ আগবাঢ়ি গৈছে, গাহৰি পুহিছে, মানে মৎস্য উৎপাদন কৰিছে, বিভিন্ন মানে খেতি কৰিছে। আপোনালোকে দেখিছেই, মানে আপোনালোকে ইউটিউবৰ জৰিয়তে আপোনালোকে এনেকৈ প্ৰচাৰ হৈছে, আপোনালোকে দেখি আছে। সেইকাৰণে আপোনালোকক কৈছোঁ এটাই, মানে বন্ধুসকল, আপোনালোকে যি কাম কৰে মানে মনোযোগ কৰে, আপোনালোকে ভালকৈ কৰে,
মানে পঢ়া শুনা কৰাৰ লগতে আপোনালোকে যিসকল মানে উঠি অহা মানে আপোনালোক ল'ৰা ছোৱালী যিবিলাক আছে মানে তেওঁলোকে পঢ়া শুনা কৰাৰ লগতে আপোনালোকে বিভিন্ন কামত মানে মনোযোগ দিয়ে যাতে খেল ধেমালি সেইবিলাকত মানে আগবাঢ়ি যায় তাৰ বাবেও মই মানে আপোনালোকক মানে কৈছোঁ আপোনালোকক মই মানে ইমান কথা কোৱা মানে ইমান অভিজ্ঞতা নাই মই ইমান নাজানো মানে কথাবিলাক ক'ব মানে কিন্তু মই চেষ্টা কৰিম যাতে মই ভিডিঅ'বিলাক ভালকৈ বনাব পাৰোঁ মোৰ যাতে ভিডিঅ' আপোনালোকে চাই মানে মনোৰঞ্জন পায় আপোনালোকে ভিডিঅ'বিলাক চাওঁতে মানে শেষলৈকে চাই মানে মনোযোগ দি চাই মই তেনেকুৱা ভিডিঅ' বনাবলৈ মানে বনাম মানে আপোনালোকক মই এটা নতুন এতিয়া এটা বহুত দিনৰ মূৰত মানে এটা ভিডিঅ' এটা আপোনালোকক আগলৈ আগবঢ়াইছোঁ মানে আপোনালোকে যদি চাই ভাল পায় মোক শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে মোক মানে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব লাইক এটাও কৰি দিব যদি আপোনালোকে ভিডিঅ'বিলাক ভাল পায় আপোনালোকৰ শেষত সেইটোৱে ক'লোঁ আপোনালোকে মানে সদায় আগবাঢ়ি যায় সেইটোৱে মই আপোনালোকক কৈছোঁ যাতে আপোনালোক সদায় যাতে সুখ শান্তিৰে জীয়াই থাকে আপোনালোকে যাতে নিজে মানে নিজক মানে মনটো ভাঙি নিদিব কেতিয়াও সদায় মনটো ভাঙি দিব নালাগে মনটো সদায় মানে সুস্থ সবল কৰি ৰাখিব লাগে মনটো সদায় ফূৰ্তি কৰি ৰাখিব লাগে যাতে আপোনালোকে কামবিলাক কৰিবলৈ মানে উৎসাহ পায় মানে আপোনালোকে মানে আৰু অকণমান কাম কৰিবলৈ আগুৱাই যাবলৈ আপোনালোকে মানে প্ৰেৰণা পায় তেনেকৈ মানে আপোনালোকে কাম দি মন দি কৰিব মানে পূৰা মানে এটা শক্তি মানে লৈ মানে কাম কৰিব তেতিয়া সদায় আপোনালোক আগবাঢ়ি যাব এদিন নহয় এদিন আপোনালোক সফল হ'বই মই মানে ভিডিঅ' বনাইছোঁ মানে এইটো কাৰণে মোৰ ক্ষেত্ৰত কৈছে মানে এনেকৈ কৈছে বহুতে মানে তই ভিডিঅ'বিলাক মানে ভালকৈ বনাব জনা নাই বা মোক ধেমালি চলেও মানে কিছুমানে কৈছে মানে সেইবিলাক মই ক'বলৈ নাযাওঁ কাকো কোনোবাই আপোনাৰ ধেমালিও কৰিব পাৰে কোনোবাই আপোনাক মানে বেয়াকৈও ক'ব পাৰে আপোনাৰ ভিডিঅ'বিলাক বেয়া পাবও পাব পাৰে বা আপোনাৰ কথাবিলাক বেয়াও পাব পাৰে সেইটো মই কাকো ভুল ধৰা নাই সেই ভুল ধৰা মোৰ মানে হেৰি নাই মানে মোৰ মানে অধিকাৰ নাই আপোনালোকে যদি ভাল পায় আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰিব বা বেয়া পালেও মোক কমেণ্ট কৰিব মই যাতে ভাল ভিডিঅ' দিব পাৰোঁ মানে তাৰ বাবে মই আশীৰ্বাদ কৰিব আপোনালোকৰ ওচৰত মই সেয়াই মানে শেষত মানে সেয়াই ক'লোঁ জয় আই অসম আপোনালোক সদায় ভালে থাকক আপোনালোক মানে যি কয় কাৰো কথা নুশুনিব আপোনালোকে কাৰো তলত কাম কৰিব নালাগে আপোনালোক নিজৰ অধিকাৰ নিজে মানে নিজৰ মানে কামবিলাক নিজে কৰি যাব কাৰো কথা শুনি আপোনালোকে মনটো ভাঙি নাপেলাব সেয়াই ক'লোঁ মই ইমানেই ভিডিঅ'টো আৰু মানে বহলাই নাথাকোঁ আপোনালোকে শেষলৈকে চাব যদি মোৰ ভিডিঅ'টো ভাল পায় শেষত কৈছোঁ মই ভিডিঅ'টো ভাল পায় আকৌ এবাৰ কৈছোঁ মানে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'টো যাতে সকলোৱে পায় মানে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি থয় মানে মোৰ ভিডিঅ'টো নতুন ভিডিঅ' যেতিয়াই দিওঁ মানে আপোনালোকে মানে প্ৰথমে পায় ন'টিফিকেশ্যন আপোনালোকে প্ৰথমে পাব আপোনালোকে চাব তাৰ বাবে মই আপোনালোকৰ হাতটো কৰিছোঁ আৰু মানে মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে আপোনালোকে মোক শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব